Hi guys, welcome to my channel. মই জ্যোতিকা আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মই মোৰ বিল্ডিঙৰ টেৰেছৰ ওপৰত আছো এতিয়া বৰ্তমান। সো আজিৰ ভিডিঅ'ত মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম কিছুমান ফটোশ্বুট আইডিয়াজ যিবোৰ আপোনালোকে ঘৰতে কৰিব পাৰিব। কিছুমান ফান ট্ৰিক্স যিকেইটা এপ্লাই কৰি মই আজি ফটো আপোনালোকক কেনেকৈ তুলিম সেইবোৰ দেখুৱাম আৰু এইটো ভিডিঅ' শ্বুট কৰাত মোক সহায় কৰিব মোৰ হাজবেণ্ড। So there he is. Okay, so he is there. আৰু তেখেতে আজি মোক সহায় কৰিব এই ভিডিঅ'টো শ্বুট কৰাত। চাই থাকক ভিডিঅ'টো, যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে চাই থাকক। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল কিনাৰত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰিব প্লিজ। অল বুলি যিটো থাকে সেইটো প্ৰেছ কৰিব। Okay, now let's begin today's video. So for the first idea we will be using this scarf and we will also use this one, this container, and we will use the sky. So let's start. Okay, now moving on to the next hack. তাৰ কাৰণে মই তললৈ আহিলোঁ মোৰ ৰুমৰ ভিতৰত আৰু মই ড্ৰেছটো চেঞ্জ কৰিলোঁ। এটা প্লেইন হোৱাইট বেচিক টি শ্বাৰ্ট পিন্ধিছোঁ আৰু এইটো হেকৰ কাৰণে আমাক লাগিব এটা কেৰি বেগ। মই এনেকুৱা ধৰণৰ এটা পেপাৰ কেৰি বেগ লৈছোঁ। আপোনালোকে পলিথিনৰো ল'ব পাৰে। মই প্ৰথমতে এইটো লৈ চাওঁ কেনেকুৱা আহে, যদি বেয়া আহে তেতিয়া মই চেঞ্জ কৰি দিম। আৰু ইয়াত মেইন অবজেক্টিভ হৈছে যে আমি এই মোবাইলটো কেৰি বেগটোৰ ভিতৰত সোমোৱাই দিম আৰু এনেকুৱা এটা ইলিউশ্যন ক্ৰিয়েট কৰিম যে আমি কিবা বস্তু বেগটোৰ পৰা ওলাইছোঁ। চ' তেনেকুৱা ধৰণৰ এটা শ্বট ল'ম আৰু এনেকুৱা ধৰণৰ ফটোগ্ৰাফীবিলাক ক্ৰিয়েটিভ ফটোগ্ৰাফী বুলি কয়। চ' তেনেকুৱা ধৰণৰ এটা শ্বট ল'ম আজি, তাকে ট্ৰাই কৰোঁ ব'লক। So let's do it. Okay, now next one. Next to প্ৰায় একেই হয়, কিন্তু আমি বেগটোৰ বদলি আমি ইয়াত ইউজ কৰিম এটা চিপছৰ পেকেট। এইটো চিপছ একচুৱেলি পাৰ্লেজিৰ হয়। ফাৰ্ষ্ট টাইম মই সেইদিনাখন কিনি আনিছোঁ। বেয়া নহয়, বিৰাট ভাল। ইটছ পেৰি পেৰি ফ্লেভাৰ। ইন কেছ ইফ ইউ ৱান্ট টু ন' ডেট দিছ ইজ পেৰি পেৰি ফ্লেভাৰ আৰু বহুত স্পাইচি হয়, ভাল লাগে খাই। আৰু ত' তাকে ইউজ কৰিম এইটো ফটোগ্ৰাফীত। চ' ইয়াত কি কৰিম, আমি এনেকুৱা দেখুৱাম যে আমি পেকেটটোৰ ভিতৰৰ পৰা আমি চিপছখিনি উলিয়াই পিনে খাম। অ'কে, চিপছখিনি যাতে ল'ম, মানে তেনেকুৱা ধৰণৰ এটা শ্বট ল'ম। তাৰ কাৰণে কি কৰিব লাগিব, পেকেটটো ফালিব লাগিব আৰু ফালি পিনে মোবাইলটো তাত ৰাখিব লাগিব। তাকে কৰি চাওঁ। চ' নাজানো কেনেকুৱা আহে, বাট ভালে আহিব লাগিব চাগে। কিন্তু সেইটো ফালিব লাগিব, চিপছখিনি অলপ উলিয়াব লাগিব, বেলেগত থ'ব লাগিব আৰু মোবাইলটো ছেট কৰিব লাগিব। ত' লেটছ ডু ইট। লাষ্ট যিটো মই হেক দেখুৱালোঁ ফটোগ্ৰাফীৰ, সেইটো কৰোঁতে কৰোঁতে মোৰ আৰু এটা আইডিয়া মনলৈ আহিলে। কাৰণ আমাৰ ঘৰততো এনেকুৱা ধৰণৰ পুলিটো ঢেৰ থাকে ন, বা বাহিৰতো যদি আপোনালোকে তুলিব বিচাৰে পাতবিলাকো আমি ধুনীয়াকৈ ইউজ কৰিব পাৰোঁ ফটোগ্ৰাফীত। আপোনালোকক দেখুৱাম। নেক্সট হেকৰ যিটো
ফটোগ্ৰাফি এইটো বহুতেই চিম্পল হয় তাৰ কাৰণে মই কি কৰিম এই যিখন সোফা মোৰ ড্ৰয়িং ৰুমত আছে সেই সোফাখনৰ ওপৰত বহিম এই বাৰডালত বহিম আৰু মই মোৰ ফটোখন অলপমান তলৰ পৰা তুলিম সেইকাৰণে মই কি কৰিম মোৰ এই যিটো ফোন সেই ফোনটো মই তলত ৰাখি দিম একেবাৰে ফ্লেট কিয় নহয় কিবা এটা বস্তু যেনেকৈ ধৰি লওক বটল বা এনেকুৱা ধৰণৰ কিবা এটা বস্তুত আপোনালোকে ফোনটো ৰাখি আওজাই পিনে ক্লিক কৰিব সেলফি মোডত মোৰ ইয়াত কি হৈছে মোৰ যিটো বেকগ্ৰাউণ্ড হয় মোৰ ৱালৰ কালাৰটো পিংক হয় বা মোৰ সোফাখনো বেজ কালাৰ হয় প্লেইন হয় যিহেতু সেইকাৰণে মই কি কৰিছোঁ মই যিটো ট্ৰাউজাৰ পিন্ধিছোঁ এই ফটোখনৰ কাৰণে সেইটো অলপ প্ৰিণ্টেড ৰাখিছোঁ যাতে ফটোখন অলপমান ফুটি উঠে আৰু ইয়াত মেইন আমাৰ যিটো অবজেক্টিভ হয় ভৰিটো অলপমান দীঘল নিচিনা দেখুৱাব চেষ্টা কৰিম এটা ইলংগেট এটা ইলিউশ্যন ক্ৰিয়েট কৰিম চ' সেইটো ইয়াৰ মেইন অবজেক্টিভ এইখন ফটোৰ সেইটো হয় আৰু এটা কথা যদি আপোনালোকে চেলফিটো ক্লিক কৰি থাকিলে মানে অলপমান টাইম কনজিউমিং হয় সেইকাৰণে কি কৰিব ভিডিঅ' কৰাৰ পাছত স্ক্ৰীনশ্বট লৈ ফটোখন এডিট কৰিব তেনেকৈ একচুৱেলি কৰিলে বেছি সুবিধা হয় কাৰণ যদি আপুনি বাৰে প্ৰতি চেলফি বা টাইমাৰ যদি ইউজ কৰি ফটোখন তোলে তেতিয়া বহুত বেছি টায়াৰছম হৈ যায় কেতিয়াবা কাৰণ পাৰফেক্ট শ্বট তাত নাপালে মানে আকৌ এবাৰ বাৰে কৰি থাকিব লগা হয় চ' দেট ইজ অলছ' ওৱান টিপ দেট ইউ কেন ইউজ while clicking the photographs. So now let's do it. Next idea to karne amak lagibo kisman ফুল আৰু মই দুপা ফুল লম আৰু এই ফুলকিডালৰ যিকিডাল ষ্টেম থাকে ডালকিডাল অঁতৰাই ল'ব প্ৰথমতে আৰু অকল ফুলকিপা ল'ব আৰু ফুলকিপা চকুত এনেকৈ প্লেচ কৰি আমি ফটোখন তুলিম চ' লেটছ ডু ইট আৰু কেইটামান দেখুৱাম বেলেগ ধৰণে কেনেকৈ ফুল লৈ পিনে আপোনালোকে তুলিব পাৰিব ফটো ত' চাই থাকক নেক্সট আমি আৰু এটা প্ৰপ ইউজ কৰিম সেইখন হৈছে এইখন পিকচাৰ ফ্ৰেম এইখন পিকচাৰ ফ্ৰেম মোৰ একো ইউজ হোৱা নাছিলে যদি আপোনালোকৰ এনেকুৱা পিকচাৰ ফ্ৰেম ইউজ হৈ আছে ফটোখন উলিয়াই ল'ব আৰু ক্লিক কৰিব এনেকুৱা ধৰণৰ ফটো মই কি কৰিম মোৰ মুখৰ আগত মই এখন প্লেচ কৰি ফটোখন তুলিম যেনেকৈ Okay, the next idea হৈছে আৰু এটা prop আৰু সেই propটো বহুত ধুনীয়া prop হয় one of my favorite fruit বুলি ক'ব পাৰি এইটো হৈছে watermelon আৰু তৰবুজ আমি তৰবুজ লৈ ফটো এখন তুলিম আৰু তাৰ কাৰণে মই কি কৰিলোঁ অলৰেডি আপোনালোকে দেখিছে মোৰ যিটো ৰাইট আই হয় তাত মই অলৰেডি ৰেড অকণমান আই শ্বেডো দি অলপমান পেইণ্ট কৰি লৈছোঁ ইয়া অ'কে অলপ দূৰলৈকে ব্লেণ্ড কৰি দিছোঁ মই অকল এটা চকুৱে কৰিম আৰু এইটো চকু দৰকাৰ নাই কাৰণ এইটো চকু মোৰ চুলিখিনিৰে বা যিটো ফ্ৰুট লৈ পিনে মই এনেকৈ ঢাকি পিনে ফটোখন তুলিব ট্ৰাই কৰিম তাৰপিছতে মই কি কৰিম ব্লেক এডাল আই পেঞ্চিল লৈছোঁ কাজল পেঞ্চিলেদি মই এনেকৈ ডট স্পট আঁকিম মোৰ আই মেকআপটো হৈ গ'ল
এয়াই আছিল আজিৰ ভিডিঅ'ত আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু প্লিজ মোক কমেণ্ট কৰি ক'ব যে আপোনাৰ কোনটো ট্ৰিক বেছি ভাল লাগিলে আজি যিকেইটা আইডিয়া শ্বেয়াৰ কৰিলোঁ সেইকেইটা অলৰেডি মই ইণ্টাৰনেটত দেখিছিলোঁ কিন্তু মই নিজে কিন্তু এপ্লাই কৰা নাছিলোঁ আৰু কিছুমান মোৰ নিজৰ আইডিয়া আছিলে গোটেইবোৰ মিক্স কৰি এই ভিডিঅ'ত মই শ্বেয়াৰ কৰিছোঁ আৰু কিছুমান আইডিয়া শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যিবোৰ আৰু অলপমান বেছি ক্ৰিয়েটিভ হ'ব তাৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিম সেইটো কাৰণে প্লিজ আপোনালোকে ৱেইট কৰিব আৰু যদি আপোনালোকে কোনোবাই নতুন হয় মোৰ এই চেনেলটোত মোক যদি প্ৰথমবাৰ বাবে দেখিছে ইউটিউবত তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ বেলেগ ভিডিঅ'জবিলাকো পাৰিলে এবাৰ চাব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু কিনাৰত থকা যিটো বেল আইকন আছে সেইটো প্লিজ অল বুলি প্ৰেছ কৰি যাব আৰু যদি এই ভিডিঅ'টো যদি ভাল পালে তেতিয়া এটা লাইক কৰি দিব এয়াই চ' ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোৱে ভালদৰে থাকিব বুলি আশা কৰিছোঁ হাঁহি থাকিব সকলোৱে ভালদৰে থাকিব আৰু নিজকে ছেফ ৰাখিব বাই এণ্ড টেক কেয়াৰ